अकेले अकेले So hey guys, welcome back to my YouTube channel. তেনেহলে বন্ধুসকল কেনে আছে আপোনালোকে আশা কৰো ভালে আছে আৰু প্ৰথম ব্লগটো আছিল গাইস অগ্নিগড় আৰু অগ্নিগড়ৰ পৰা ডাইৰেক্ট আমি আহিম গণেশঘাট আৰু গণেশঘাটৰ অকমান ভিউটো আপোনালোকক দেখাবলৈ কেনে চেষ্টা কৰিম তাৰ পাছত আমি আহিম ডাইৰেক্ট চিত্ৰলেখা উদ্যান মানে কলপাৰ্ক আৰু আজি তামাম ভিডিও হ'বলগীয়া আছে আৰু গাইস আশা কৰো কোনোবা যদি নতুন আছে ভাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি মনা পাৰিব থ্যাংক ইউ গাইস বল জয় অগ্নিগড় বাই বাই টাটা এতিয়া আমি গৈ আছো গণেশঘাট ঐ ফুচকা খাও বল গণেশঘাট ব্ৰহ্মপুত্ৰ সো গাইস কি বঢ়িয়া মানে নদীৰ পৰা অহা ঠাণ্ডা ঠাণ্ডা বতাহ আৰু কি কম আৰু মানে আৰু একশন কেমেৰা দি পুৰা ওয়াইড এংগল দি শুট কৰিছো হেল্ল' গাইস আমি এতিয়া গৈ আছো আমি গণেশঘাটৰ পৰা আমি গাইস গৈ আছো এতিয়া কোলপাৰ্ক গণেশঘাটত কিন্তু ঠাণ্ডা ভাল লাগে হেৰিটো কাৰণে নদীটোৰ কাৰণে এইটো ইফালে দি যাওঁ ইফালে মেইন ৰাস্তা হৈ নাযাওঁ এতিয়া ইফালে দি যাওঁ তো গাইস ফাইনালি আহি পাই গলো চিত্ৰলেখা উদ্যান মানে কোলপাৰ্ক আৰু কোলপাৰ্কৰ গেটৰ পৰা আপোনালোকে পশ্চিম ফালে যোৱাৰ ৰাস্তাত মানে লেফট সাইডে যদি আপোনালোকে অলপ আগুৱাই যায় তেহে জাহাজঘাট পাই যাব আৰু ৰাইট সাইডে মানে পূব ফালে গলে মানে আপোনালোকে টাউন ঘূৰিব পাৰিব আৰু টিকেট কাউণ্টাৰৰ লগতে আৰু সৰি গাইস টিকেট কাউণ্টাৰৰ বিষয়ে আপোনালোকক ডিটেইলছ দিব নোৱাৰিলো মানে ভিডিঅ'ত দেখাব নোৱাৰিলো তো এইটো মোৰ হেলমেটত মাউণ্ট আছিল একশন কেমেৰাত তাতে ভিডিঅ' ৰেকৰ্ড হৈ আছিল আৰু প্ৰথম ব্লগ বনাইছিল সেইকাৰণে অলপ মানে লাষ্ট লাগি আছিল সেইকাৰণে ইমান কমপ্লিট নহল তো সৰি গাইস ইয়াত আহিলে আপোনালোকে গমে পাই যাব তো টিকেট কাউণ্টাৰ কোনফালে ইয়াত সিকিউৰিটিও পাই যাব আৰু বহুত মানুহ পাই যাব তো সিহঁতৰ পৰাই আপোনালোকে গম পাই যাব টিকেট কাউণ্টাৰ কোনফালে আছে আৰু ইয়াত আহিলে আপোনালোকে এজনৰ টিকেট 20 টকাকৈ ল'ব লাগিব আৰু স্কুটি বা বাইক আনিলে মানে 10 টকাকৈ পাৰ্কিং এৰেকেনে ল'ব লাগিব গাইস চাওক আপোনাৰ প্ৰথম এন্ট্ৰিতে কিমান ধুনীয়া দৃশ্যই আপোনাৰ স্বাগতম কৰিব চাওক কিমান ধুনীয়া মানে মনটো পুৰা গাৰ্ডেন হৈ যায় আৰু কি কম আৰু গাইস চাওক তেজপুৰত অৱস্থিত চিত্ৰলেখা উদ্যানখন মানে কোলপাৰ্ক আৰু আপোনালোকে আহিলে ইয়াত এটা বস্তু লক্ষ্য কৰিব যে পুখুৰীটো আপোনালোকে পুৰা ইউ টাইপত দেখিবলৈ কাৰণে পাব আৰু ইয়াত আহিলে নিশ্চয় আপোনালোকে নাওত উঠি চাব এবাৰ প্লিজ আৰু চাওক মিনি একলেণ্ড আৰু ইফালে সেউজীয়া গছ-গছনিৰে ভৰা একদম কি ধুনীয়া দৃশ্য চাওক ঠাণ্ডা বতাহ আৰু এইখন মিনি একলেণ্ডখন চাওক কভাৰ কৰি আছো এইটো চাওক মিনি একলেণ্ড কিমান ধুনীয়া আৰু মিনি একলেণ্ডৰো ইয়াত মজা ল'ব পাৰিব তামাম মজা ল'ব পাৰিব না কি কম আৰু ইয়াত চাওক সেউজ ধৰণিৰে ভৰা গছৰ ঠাণ্ডা চাহ আৰু আমাৰ ৰাহুল ভাই আগে আৰু আমাক সেউজ ধৰণিয়ে আগবঢ়াই নি আছে আৰু চাওক এইবোৰ চিত্ৰলেখাই অংকিত কৰা শিলত মানে মূৰ্তিবোৰ চাওক কিমান ধুনীয়া তো ভাল লাগে এইবিলাকে চাই মানে আৰু সেইকাৰণে তেজপুৰ এখন হিষ্টৰিকেল প্লেচ বুলি জনা যায় গাইস এইটো চাওক এটা পানীৰ চাৱাৰ হয় তো এতিয়া বন্ধ কৰি ৰাখিছে যেতিয়া কিন্তু চলি থাকে তো তামাম মানে পানীৰ চাৱাৰ আৰু এইটো দৃশ্য চাওক তো পাৰ্কৰ ভিতৰৰ পৰা গেট ফাললৈ এনেকুৱা দেখিবলৈ পাব আৰু গাইস চিৰিত এক্সাৰসাইজ কৰি ওচৰতে কেন্টিন পাই যাব এখন তো কেন্টিনত খোৱা বোৱা বিন্দাস কৰিব পাৰিব আৰু এখন চাওক সৰু ল'ৰা ছোৱালী কিনা স্লাইডিং তো ইয়াতো মানে সৰুৱে ডাঙৰে মজাটো ল'ব পাৰিব মানে চিত্ৰলেখা উদ্যানত যদি আহি পেলাই যদি নাওত নঘূৰো তো নাওত উঠিম 40 টকা টিকেট তো তামাম বল আজি ফার্স্ট টাইম মানে থাক ভাই এন্ডে না যাই বলে ফুটা এই পানী হৈ আছে দেখোন পানী তো মানুহে আছে হ্যাঁ মানুহ গাত ওই তো এই স্টার্টিং টু কোন উঠাই স্টার্টিং টু এক ইঞ্চি মান উঠাই লিছো বাই গাইস বোট ট্যাঙ্ক মারে তো পেডাল না মারে পেডাল মাৰি আছো এতিয়া নামাৰো কৈছিলো এই মাৰিব লাগে
গিয়াৰ লগা তোমাৰম গিয়াৰ গাড়ী ফাঁচমানি দিবে অকণমান দেৰি মাজতে থাক ভাগৰ লাগি গ'ল ইমান ধুনীয়া দেখিছে নাজাৰা বা কিন্তু ভাল লাগিছে পানীৰ মাজত থাকি এয়া ভাল লাগিছে কিন্তু কি ক'ম আমাৰ আদি আৰু ৰাহুল নাহিলে ভয় লাগে বোলে তো সেইকাৰণে কিন্তু বহুত ৰিস্ক লৈ ভিডিঅ'টো বনাই আছোঁ এইটো চাওক পানীৰ মাজত বহুত ৰিস্ক লৈ বনাই আছোঁ গোটেইকেইটা এয়াৰপৰ্ট আহি পাই গ'লোঁ সেই এয়াৰপৰ্টত আমাক মানুহ আহি ৰখি আছে কাৰ আনিছ কি কাৰ আনিছ কওক আমি এনেকুৱা তেনেকুৱা কাৰত নাযাওঁ অঁ ঠিক আছে গুড বয় এনাৰ্জি অলপ গ'ল 40 টকাকৈ ইয়াৰ পৰা এবাৰ নাজাৰা নাৱৰ পেডেল মাৰি মাৰি কি হ'ল ভৰি অৱস্থা পুৰা দুখাইছে এইটো কি হৈ গৈছে এইটো আৰু এইটো চাওক অসমৰ জাপিৰ লগত আমাৰ ভাৰতৰ মেপখন কিমান ধুনীয়াকৈ আৰ্ট কৰি ৰাখিছে মানে আহিলে মানে আপোনালোকে এইটো চাবলৈ পাব ধুনীয়াকৈ এবাৰ মেপখন ওচৰৰ পৰা দেখাবলৈ চেষ্টা আৰু ক্ষমা কৰি দিব গাইজ অসমৰ জাপিৰ ক্লিপটো ক'ত কি হ'ল মই নিজে গম নাপালোঁ বহুত দুখ লাগিছে ভিডিঅ'টোত আপোনালোকক দেখাব নোৱাৰাৰ কাৰণে চৰি গাইজ ঐ খুন্দা খাই মৰিম উঠিব লাগিব কিন্তু বন্ধুসকল ইমান দেৰি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গমেই পাইছে যে কিমান ইয়াত মজা ল'ব পাৰি মানে কল পাৰ্কৰ ভিতৰত তো চাওক আৰু আণ্টিহঁতকো চাওক কিমান ধুনীয়া মজা আৰু বন্ধুসকল চিত্ৰলেখা উদ্যানত আহিলে মানে আপোনালোকে মেইন জাহাজখন দেখিবলৈ কাৰণে পাব আৰু বন্ধুসকল চিনেমেটিক ভিডিঅ'টো আজি লাষ্টত দিয়া হৈছে তো এতিয়া চাবলৈ কাৰণে পাৰিব এতিয়া আমি ঘৰ গৈ আছোঁ আৰু